আজি চাওক নিশ্চিতভাৱে আমি কোচ ৰাজবংশীখানে ঐতিহাসিক দিশৰ পৰা ঐতিহাসিক দিনৰ পৰা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীসকল ভাষা কৃষ্টি সকলো থকাৰ পিছতো আজি তেওঁলোকে আমাক জনজাতিকৰণ দীৰ্ঘদিনীয়া আন্দোলন কৰাৰ পিছত আজি তেওঁলোকে জনজাতিকৰণ আজি দিওঁ কালি দিওঁ এই বস্তুটো কৰি আছে, কিন্তু দিয়া নাই। এইবাৰ লোকসভাত আমাৰ জনজাতিকৰণটো উত্থাপন কৰিছে যদিও তৎকাল মানে তেওঁলোকে পৰিকল্পিতভাৱে ৰাজ্যসভাৰ যি উত্থাপন কৰিব লাগিছিলে সেইটো পৰিকল্পনাটো তেওঁলোকে বন্ধ ৰাখিছে। আজি আমি গণসমাৱেশৰ জৰিয়তে আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, যদি আপোনালোকে আমাক এই শীতকালীন 31 তাৰিখে লাষ্ট ডেট, 31 তাৰিখে যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণ নকৰে তেতিয়াহ'লে আমি আগন্তুক দিনত 1 ফেব্ৰুৱাৰীৰ পৰা নিশ্চিতভাৱে ধাৰাবাহিকভাৱে আমি গণতান্ত্ৰিক নহয় আৰু কিবা জংগী আন্দোলন আমি যে গঢ়ি তুলিম তাৰ সকিয়নি আজি আমি এই 27 তাৰিখৰ পৰাই আমি দিব বিচাৰিছোঁ। আজি এই 27 তাৰিখে তেওঁলোকক আমি সকিয়াই দিব বিচাৰিছোঁ যে 31 তাৰিখে যদি কোচ ৰাজবংশী জনগোষ্ঠীখিনি যদি জনজাতিকৰণৰ যদি বিল পাছ নকৰে তেতিয়াহ'লে এইখন বিজেপি চৰকাৰ এই যে উফৰাই দিবৰ কাৰণে যে আমি সাজু আমি সকিয়াই দিছোঁ, আৰু তেওঁলোকে যে উফৰিব সেইটো কথা তেওঁলোকে নিশ্চিতভাৱে থাকক। বহুতেই এইখন কেন্দ্ৰীয় চৰকাৰৰ শেষ মুহূৰ্তত যি অৱস্থা বৰ্তমান নাগৰিক সংগঠনি বিলক লৈ যি বৰ্তমান সমগ্ৰ অসমতে যি পৰিৱেশ সৃষ্টি হৈছে, এই পৰিৱেশৰ মাজতে এই চৰকাৰৰ শেষ সময়ত 6 জনগোষ্ঠীক জনজাতিকৰণৰ যিটো পদক্ষেপ লৈছে এই সেইটা এইটো এক ললিপপ বুলি আচলতে অভিযোগ হৈছে, কি কয় আপোনালোকে? নিশ্চিতভাৱে আমি এটা কথা স্পষ্টভাৱে ক'ব খুজিছোঁ যে তেওঁলোকে যি বিধেয়কটো আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ বিধেয়কটো তেওঁলোকে লোকসভাত পাছ কৰিলে, কিন্তু ৰাজ্যসভাত তেওঁলোকে ওলমাই থৈ দিলে। আমি ভাবিছোঁ কি যিটো মানে 2016 নাগৰিকত্ব বিল পাছ কৰাৰ স্বাৰ্থতহে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলটো লোকসভাত পাছ কৰিছিল, আৰু যেতিয়া দেখা পাইছে যে 2016 লোকসভাৰ যিটো নাগৰিকত্ব বিল পাছ হোৱাৰ তেওঁলোকে আশা নেদেখালে বা তেওঁলোকে পাছ কৰিবৰ কাৰণে প্ৰয়াস কৰিও পাছ কৰিব নোৱাৰিলে, তেতিয়াহে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে যিটো আমাৰ 6 জনগোষ্ঠীৰ বিলটো পাছ কৰাৰ তেওঁলোকে প্ৰয়াস কৰিলে। গতিকে এইটো নিশ্চিতভাৱে এটা ললিপপ বুলিয়ে আমি ভাবিছোঁ, কিন্তু তৎসত্ত্বেও আমি বিজেপি চৰকাৰক আমি অনুৰোধ জনাম আমাৰ যি যি জনজাতিকৰণৰ বিল সেই জনজাতিকৰণৰ বিল আমাৰ এই অধিৱেশনতে তেওঁলোকে পাছ কৰক। যদি তেওঁলোকে আমাৰ বিলটো পাছ কৰে তেতিয়াহ'লে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে অন্যান্য যিখিনি জনগোষ্ঠী আছোঁ কমিউনিটি মানে 6 জনগোষ্ঠীয়ে তেওঁলোকক ইলেকশ্যনত তেওঁলোকে আশানুৰূপ ফল আমি প্ৰদান কৰিবৰ কাৰণে আমি প্ৰস্তুত। কিন্তু যদি তেওঁলোকে এইটো নকৰি আমাৰ যিটো প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি কৰিয়ে ৰাখি দিয়ে তেতিয়াহ'লে তেওঁলোকে কিন্তু প্ৰস্তুত থাকিব লাগিব। তেওঁলোকে ইলেকশ্যনৰ সময়ত উচিত শাস্তি তেওঁলোকে পাব, উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি প্ৰস্তুত। আমি প্ৰয়োজন সাপেক্ষে আমাৰ যিমান আন্দোলন কাৰ্য আছে প্ৰত্যেকটো আন্দোলন কাৰ্য আমি
স্থগিত ৰাখিম আৰু বিজেপিক উখৰাবৰ কাৰণে আমি যিটো পন্থা আমি হাতত ল'ব লাগে যেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা আমি ল'ম প্ৰয়োজন সাপেক্ষে অকল বিজেপি হাটাও দেশ বাচাও বিজেপি হাটাও জনগোষ্ঠী বাচাও এনেকুৱা ধৰণৰ আন্দোলন কাৰ্যসূচী বা এনেকুৱা ধৰণৰ মটলৈ আমি আগবাঢ়িম কিন্তু মুঠতে বিজেপি চৰকাৰৰ এইটো শেষ সীমা ডেডলাইন আমি বান্ধি দিছোঁ এই ডেডলাইনৰ ভিতৰত তেওঁলোকে আমাৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে এই যিখন বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত আক্ৰাসুৰ কি মন্তব্য চাওক বৰ্তমান আক্ৰাসুৰ মানে কোচ জনগোষ্ঠী এনেকুৱা এটা স্থিতি আহি পৰিছে আমি অন্যান্য কথাবিলাক আমি চিন্তা কৰিব পৰা অৱস্থাত নাই কাৰণ এনেকুৱা হৈছে কোচ ৰাজবংশী জনগোষ্ঠী আমি অসমত তৃতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈছোঁ আৰু বি টি এ ডিত আমি চতুৰ্থ শ্ৰেণীৰ নাগৰিকত পৰিণত হৈছোঁ গতিকে এনেস্থলত আমি আমাৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে অন্যান্য জনগোষ্ঠীৰ কথা বা অন্যান্য জাতি জনগোষ্ঠীৰ কথা কেনেকৈ চিন্তা কৰিম সেইটো আমি ভাবিব পৰা নাই কাৰণ ঐতিহাসিক জনগোষ্ঠী এটাক আমাক প্ৰত্যেকবাৰে তেওঁলোকে ইলেকশ্যনত ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে গতিকে আমি ভাবোঁ আমাৰ যিটো সমস্যা এই সমস্যাটো সমাধান কৰক চৰকাৰে আৰু আমি কোনোপধ্যে আমি এইটো কথা নিবিচাৰোঁ যে অন্যান্য দেশৰ পৰা আনি বা বিদেশীক আনি আমাৰ ইয়াতে সংস্থাপন দিয়ক সেইটো আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ কাৰণ ইয়াৰে থকা থলুৱা মানুহ যিটো জনগোষ্ঠীৰ লোক আছে জনজাতীয় লোক আছে তেওঁলোকক বা জনগোষ্ঠীয় লোক আছে তেওঁলোকক ইয়াতে উচিত সংস্থাপন দিয়ক তেওঁলোকক নিবনুৱা সমস্যাবিলাক সমাধান কৰক অন্যান্য সমাজ সমস্যা যিখিনি আছে সেইবিলাক সমাধান কৰক তাৰ ওপৰতে গুৰুত্ব প্ৰদান কৰক চৰকাৰক সেইটোহে আমি অনুৰোধ জনাম